আজি আমি আছো পথাৰৰ মাজত আৰু এয়া গৰু ছাগলী মোৰ কাষত চৰি আছে। কাষত মানে মানুহবিলাকে নিলেই কাৰণ বতৰবোৰ বৰ বেয়া হৈছে নহয়। ওপৰত মেঘেৰে আৱৰি আছে কাৰণ বৰষুণ দিব, সেইকাৰণে গুচি গ'ল চব ছাগলী। কিন্তু সেই দূৰত ছাগলী গৰু এতিয়ালৈ আছেই, একদম দূৰতে। আৰু আমাৰ ছাগলীটো এতিয়া লৈ যাওঁ, বৰষুণ দিব নহয়। এতিয়া মানে বহুত বেয়া বতৰ হৈ আছে আৰু কিন্তু এটা কথা ভাল লাগিছে যে ইমান ঠাণ্ডা ঠাণ্ডা লাগি থাকে, একদম মজা মজা লাগিছে, মজা। আৰু এতিয়া বৰষুণৰ বতৰ চাওক, ইমান ডাৱৰ দেখিছে, ইমান ডাৱৰ, বৰষুণ দিব। আমাৰ ছাগলীকেইটা এতিয়া লৈ যাওঁ, বলক ছাগলী নিওঁ। বলক এতিয়া ছাগলী নিওঁ, বলক বলক বলক। আছে এইকেইটা ছাগলী, পিছফালে আছে, বৰ বৰষুণ দিছে আৰু আমাৰ এই ছাগলীকেইটা ঘৰত যাব ৰখি আছে। মই খুলি দিওঁ, বল 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 বল। গোটেইকেইটাই গ'ল, বৰষুণ দিছে একদম চক কেনে বৰষুণ, মোবাইলটো বেয়া হৈ যাব বৰষুণত। ছাগলী দৌৰ, ছাগলী দৌৰ।